হয় দৰ্শক আজি পুনৰ স্বাগতম জনাইছোঁ এটা নতুন চুলৈ যিটো চুত আমি আজি কথা পাতিম কৰোণা কেনেকৈ হৈছে ক'ৰ পৰা আহিছে আৰু কিয় আহিছে তাৰ বাবে আমি মাতি আনিছোঁ এজন সাইণ্টিষ্ট আৰু এজন বহুত ডাঙৰ বাবা তো লংকে এই সাইণ্টিষ্ট আহিবলৈ দিয়া কি দিয়া বতা কাণ গুছে নি জোতা দোলডাল নখলা আছিল এই জোতা দলে তুমি কাম ইয়াৰ কাম নাই ইয়াৰ দিয়া বতা জলজক নেকি এটা আসি এটা কি বা করবি আছে তই বান্না কি মাতলে মই গিলান সদায় গিলাহান তই লংকে এই আৰু জন মানে সাইন্টিস্ট পৰিচয় দিয়া কক পৰিচয় কক মোৰ নাম হাসমাত আলী আৰু মোৰ গাঁও কোকাল বান্ধা আৰু থানা কুকুৰপুৰ হ্যাঁ জিলা কামৰূপ অসম পিন নম্বৰ 98700006 হ'ব দে ইমেল পিন নম্বৰ আছে দে হ'ব দে কিমান না সাইন্স গম পোৱা গৈছে দে হ'ব দে লংকে এই বাবা আমাৰ কথা দিয়া বাবা ওই স্টিকুটু মে চাও বাবা কি ধুনীয়াকৈ ভদ্ৰ ভাৱে বহিছি ইয়াতে চাও বাবাৰ পৰিচয় অলপ আজ জানবে লাগে অলপমান বাবাৰ পৰিচয় কেনে হলব বাবাৰ লুং চব আছে কি আহি গেছি মই খাই দিছি বাবাৰ লুং চব আছে চুমা খাই নেকি ইয়াতে মৰম লগা গাল এই মই এটা আপা চলি ইয়াতে কি দেখা পাইছ তই ই কেনে কৰে ই কেনে কৰে এগলা পৰিচয় এটা কি মাতি আনিছ মই যাওঁ এই নকৰো মই যাওঁ মাতিৰ ক'ত যাওঁ নহক মাতিৰ ক'ত কেনে এগলা কি মাতি আনিছ মই এগলা সদায় মাতিৰ ক'ত বহক বাবা এইটো কাৰ এতে মই কি কৰি আছো এতে বাবা কি কৰি আছো কি মই এতে আয়ুষ্মান বুলি ভাবা কৰিম এ বাদ দিয়া আপোনালোকে মই এটা আছো কি কৰি বাবা ঠিক আছে এগলা বাদ দিয়া আৰু সাইন্টিষ্ট এতিয়া আপুনি কওক কৰোণা কৰপা আহিছে আৰু কি আহিছে আৰু কেনেকে আসল উদ্দেশ্যত আহিছে কৰোণাটো হ'ল চাইনাৰ এজন ডক্টৰ আছিল হয় তাত আমাৰ শৌচটো আমাৰ এনেকুৱা টাইট হয় বিৰাট প্ৰচাৰ শৌচটো টাইট বুলি ক'লে বুজি পায় টাইট হ'লে তাৰ হাগিৰ শৌচটো এটা বৈয়ামত ভৰাই থৈ দিছে এই বৈয়ামটো হাগিৰ থৈ দিয়া মোৰ 7 দিনৰ পাছত বৈয়ামটো এনেকৈ লৈ গমাতে তেল দিম বুলি ভাবিছে এইদৰে কি সাইণ্টিষ্ট এই মানুহ মই ক'তটো উত্তৰটো কওঁ এতে কি আপুনি সাইণ্টিষ্ট কি হাগাৰ কথা কি ক'বা কৰোণা হাগা ঘূৰ পৰা সাইণ্টিষ্ট মোকটো শুনিলা তাৰপিছত যি কয় তাকে ক'ব বৈয়ামত ভৰাই থৈ দিলে বৈয়ামটো থৈ দিয়াৰ পাছত হাগৰ পৰা পিছলি গ'ল বৈয়ামটো পাকা আছিল পাকাৰ পৰা ফাটি গ'ল এনেকুৱা আছে তুলসী বোলে যাৰে তাৰে তাৰমানে 1 নম্বৰতে যোনে ডাক্তৰ আছিল ডাক্তৰে বেমাৰটো লগালে কৰোণা বেমাৰটো সেই গুটিৰ পৰা মানে কি তই যে ক'বা হাগা ঘূৰ পাছত তাৰমানে তো কৰোণা হৈছে হ'ব তো বহুত সাইণ্টিষ্ট গম পাই এই বাবা কওঁ বাবাও গম নাপায় কি মাছি না আপুনি কওক আৰু যি এতিয়া কৰোণা কি হৈ কাৰণে আহিছে কওক কৰোণা কি হৈ কাৰণে আহিছে কওক এতিয়া কৰোণা নাই কি কৰিব তনে পৃথিৱী হয়নে আমি পৃথিৱী নহয় আমি মানুহ আমি পৃথিৱীত আছো আমি মানুহ তনে পৃথিৱী আছা নে মই গোটাই ঘূৰি আহিছো হ'ব দে তই কিমান ঘূৰি সূৰ্যৰ কাষৰ পৰা গুচি আহিছো মই যাওঁ হ'ব দে সূৰ্য মই যাবাৰ সাইন্টিষ্ট সেই যায় দিয়া পতা ঘূৰি গৈছো কান দিছে নি নহওক খাহেৰি নহওক কওক আপুনি কওক হাঁহি বুলি কয় বহুত দিন হাঁহি লোৱা নাই কওক আপুনি কওক কৰোণা ক'ৰ পৰা আহিছে কৰোণা আছি পাপ 1 নম্বৰ পাপ হয় ৰাইট একদম পাপ হয় কওক এই সাইন্টিষ্ট পাপিষ্ট সাইন্টিষ্ট তুমি কি ৰিপৰ্টাৰ নে 2 নম্বৰ পাপিষ্ট কওক তাৰ কওক মই পাপিষ্ট নহয় বাৰু কওক আপুনি কৈছে মই মানি লৈছো কওক মেন পইণ্ট না কৰোণা আছি পাপৰ কাৰণে আছি কৰোণা লৈ নাই লৈ কওক ব্ৰহ্মাই হাগি আছিল হয় হাগি থাকোঁতে হেৰি হৰে মস্ত কাজিয়া তাৰ ঘৰত সেইটো কাজিয়াৰ লগে লগে হৰৰ আৰাম যিটো আৰাম থাকিছিল হাগাটা বন্ধ হৈছিল তাৰ লগে লগে ব্ৰহ্মা কি হৈ গৈছে একদম ভাবছি যে পৃথিৱীত লাইটে বন্ধ কৰি দিবি কি আহে মুৰ্গী গৃহান মানে ই হাগাৰ কথা কবা আছিল ক'ৰ কি মাতি আনো গৃহান মই সদায় চাল্লা
এতিয়া হাগাৰ বিষয়ে ক'ব আছিল যে আপুনি ক'ব কৈছে ক'ব পাৰিব নে নোৱাৰিব মইতো ক'লো ক'ব পাৰিব মই ক'লো কহেঁতে শিকি আহিছো মই কহে গৈছি যা তুই যা 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 দিয়া বতা হেৰি নাই বিয়ে দিৰ পৰা যা তাৰ পৰাই নাই বিয়াৰ তাৰ পৰা আজিৰ পৰা মোৰ বিয়া ওর কি মাতি আনিছিল এইগিলা এই কেমেৰা বন্ধ কৰো তাই তেৰি কয় মই আছিলো কৰোণাৰ বিষয়ে হৈ গেলে তাই হাগাৰ বিষয়ে হাগা জকালে হাগা কাবাৰ বোলে হাগা কচা হৈছে কাবাৰ বোলে কিবা হৈছে মোৰ বোলে আমাই বোলে হাগি ওর কি এইগিলা মাতি আনিছে চলা দেই